বিদ্যুৎ নগরী উমরাংসত নবনির্বাচিত সাংসদ হরেন সিংবে উষ্ম আদৰণি মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কাৰ্বি স্বায়ত্ত পৰিষদৰ CM মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু ডিমা হাছাও স্বায়ত্ত পৰিষদৰ CM দেৱলাল পূজাই। পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেন উপায়ুক্ত কাৰ্যালয়ত কাৰ্বি ছাত্ৰ সন্থাৰ মুখ্যমন্ত্ৰীলৈ 4 দফীয়া স্মাৰক পত্ৰ প্ৰদান। কাৰ্বি আংলং আৰক্ষীৰ দ্বাৰা পৃথক পৃথক স্থানৰ পৰা আটক আলোচনী বিৰোধী 5 KPLT সদস্য 9mm পিষ্টলকে ধৰি উদ্ধাৰ বহু আপত্তিজনক নথি। এই সন্দৰ্ভত অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেল। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি। আগবাঢ়িছো প্ৰথমটো খবৰলৈ। নৱনিৰ্বাচনত সাংসদ হৰেন সিংবে পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং দুয়োখন জিলাৰ ভিন্ন সমষ্টিত দলে আয়োজন কৰা সম্বৰ্ধনা সভা গ্ৰহণৰ পিছতে সোমবাৰে বিদ্যুৎ নগৰী নেপকো উমৰাংসত উষ্ম সম্বৰ্ধনা জনায়। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত ডিমা হাছাও স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল পূজাই আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দলীয় তথা সমৰ্থক ৰাইজৰ সম্বৰ্ধনা গ্ৰহণ কৰি নৱনিৰ্বাচিত সাংসদগৰাকীয়ে কয় যে নিৰ্বাচনৰ সময়ত কৰা আমাৰ কঠোৰ পৰিশ্ৰমৰ ফল এতিয়া আমাৰ হাতত। উল্লেখ্য, এই সম্বৰ্ধনা অনুষ্ঠানত টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্য MEC সকলৰ লগতে ডিমা হাছাওৰ আটাইকেইজন কাৰ্যবাহী সদস্য MEC তথা দলীয় সমৰ্থক ৰাইজে অংশগ্ৰহণ কৰে। মংগল ইংহে ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাখনৰ বিভিন্ন সমস্যাৰ বিষয়ে উল্লেখ কৰি একমাত্ৰ অৰাজনৈতিক সংগঠন হিচাপে পৰিচিত কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে হামৰেনস্থিত উপায়ুক্ত কাৰ্যালয়ৰ জৰিয়তে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰদান কৰে এখনি 4 দফীয়া স্মাৰক পত্ৰ। 4 দফীয়া স্মাৰক পত্ৰত হাইস্কুল পৰ্যায়ৰ কাৰ্বি ভাষা সম্প্ৰসাৰণ, কাৰ্বি লোক সাজ পোছাক বিদ্যালয়ত প্ৰৱৰ্তন, কাৰ্বি ভাষাৰ সম্প্ৰসাৰণৰ বাবে কাৰ্বি শিক্ষাৰ প্ৰৱৰ্তন কৰা, পাহাৰীয়া জিলাখনৰ প্ৰতিটো বাট পথ মুকলি কৰা আদি বিষয়বস্তু সন্নিৱিষ্ট কৰে। আনহাতে জিলা উপায়ুক্তৰ অনুপস্থিতিত অতিৰিক্ত উপায়ুক্ত অনিল দাসৰ হাতত অৰ্পণ কৰে ছাত্ৰ সংগঠনটোৱে। For English, Hindi or Assamese as MIL. This create a burden to our students. So we hope that if we can introduce Karbi subject as MIL, there will be some relaxation to our students so that they could get good marks in the HSLC examination. Secondly, we have also demanded, or we have placed a demand in front of the government of Assam. The Karbi traditional dress was introduced in all the government secondary schools in the last few decades. And the students came to the schools wearing Karbi traditional uniforms does not disturb in any way in running the institutions. But it's very unfortunate that the government of Assam directed the SEBA to replace the Karbi traditional uniforms into salwar and kameez. So we do feel that this is an indirect threat to our national identity. So we appeal once again to the government of Assam to roll back the decision, and we demand the continuation of Karbi traditional dress in all the senior secondary schools within the purview of Karbi Anglong Autonomous Council. This is the second point. The third point. হামৰেনৰ পৰা সুন্দৰ ক্ৰ তথা নাচৰ পৰা জেছন ইংহে ৰিপৰ্ট কাট নিউজ।
কাৰ্বি আংলঙত অব্যাহত আছে আলোচনা বিৰোধী সশস্ত্ৰ সংগঠন KPLTৰ সমাজ বিৰোধী কাৰ্যকলাপ কাৰ্বি আংলং আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানত অভিযান চলাই পৃথকে আলোচনা বিৰোধী 5 KPLTৰ সদস্যক কৰায়ত্ব কৰে পূৰ্বে আটক 2 সদস্যৰ সৈতে শেহতীয়াকৈ আটক কৰা 5 সদস্যক লৈ মুঠ 7 KPLTৰ সদস্যক কাৰ্বি আংলং আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় আৰু এই সম্পৰ্কে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সোমবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমৰ আগত অৱগত কৰে জিলা আৰক্ষীৰ উচ্চ বিষয়াসকলে ইতিমধ্যে আটক হোৱা আলোচনা বিৰোধী KPLTৰ সদস্য ক্ৰমে জিঅ' টুনজাং উৰ্ফে মেনসিং টকবি মেথিউ ৰংহি হেডসিং ফাংচো জিতেন ক্ৰো ৰিতেশ তেৰণ মেনসিং ক্ৰামছা ৰংবিন এজাং আটক কৰা সময়ত সদস্যসকলৰ হাতৰ পৰা KPLT অফিচিয়েল পেড 9mm পিস্তল 5টা মোবাইল ফোন 12টা সিম কাৰ্ড উদ্ধাৰ কৰে আৰক্ষীয়ে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায় আৰু উপ আৰক্ষী অধীক্ষক ইন্দ্ৰাণী বৰুৱাৰ নেতৃত্বত চলিছিল এই অভিযান উল্লেখযোগ্য যে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আজি অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকে কাৰ্বি আংলং DIG প্ৰমুখ্যে জিলা আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষক বিস্তাৰ আছে গোটেই কেইজনে আছে তাৰ মানে কোনোবা প্ৰত্যক্ষভাৱে আছে কোনোবা পৰোক্ষভাৱে আছে গতিকে हाँ ये 25 लाख का रिकवर मेनसिंग टॉपी और रॉन्गबिन निजान का भाई মানে তেওঁলোকতো পলাই আছিল মেনসিং টকবে যেতিয়া টকবিক যেতিয়া খেদি ঢুকা হ'ল তেতিয়া তেওঁৰ ঘৰৰ পৰা এইখিনি ৰিকভাৰী কৰা হৈছে এইটো দিন হ'ল এই 3 দিনৰ এই কেইদিনৰ অপাৰেশ্যন নহয় এইটো বকলিয়া থানাৰে কেছ Karbi Anglong District Police have been actively operating against KPLT and Top faction. And last 3-4 days, Karbi Anglong District Police, in association with Dima South District Police, have been successful in apprehension of the leaders of KPLT and Top faction. And the leaders are অৰুণ লেখে ৰিপৰ্ট কাট নিউজ পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ 1 নং দুৱাৰ আমলা পৰিষদ সমষ্টিৰ কমাৰফা গাঁৱত দেখা দিছে এক অচিন ৰোগে এই ৰোগত আক্ৰান্ত হৈ এই পৰ্যন্ত মৃত্যুৰ হাৰ 7 জনলৈ বৃদ্ধি পাইছে ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ বৈঠালাংশ ৰোগীয়ে বৈঠালাংশ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰিছে যদিও কোনো সুফল লাভ কৰা নাই এই ক্ষেত্ৰত সমষ্টিটোৰ পৰিষদৰ সদস্য প্ৰভাত চন্দ্ৰ তাৰৰ বিশেষ পদক্ষেপ গ্ৰহণৰে স্বাস্থ্য বিভাগ বিষয়া আৰু স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্যৰ উপস্থিতিত উচ্চ মানদণ্ডৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হয় গাঁওখনত ইতিমধ্যে চিকিৎসাৰ অভাৱত পূৰ্ণ সাগৰা কনক সাগৰা খুটেশ্বৰ মিঠি মলা মিঠি দুলুমণি মিঠি মইনা পুমা নুৱৰাম খলাৰ নামৰ লোকসকলৰ মৃত্যুমুখত পৰিছে চিকিৎসা মানে লগে লগে ডক্টৰ দেখুৱাই পিছত আমাৰ অলপ দূৰ হৈ ৰজাঙলৈ যাবলৈ কাৰণে ডক্টৰ চলে অলপ জৰা ফুকা কাম কৰে নেকি আপোনালোকে সেইবিলাক নাই কোৱা নাই ইয়াতো কৰিছে বুলি কৈছে জৰা ফুকা কিছুমানে কয় চাগে আমাৰ সেইটো কোৱা নাই ভোটজালোৱাটো সেইবিলাক কোৱা নহয় নহয় এনে বেলেগেতো কৰিছে জণ্ডিজৰ কাৰণে বেলেগে কয় চাগে সেইবিলাক জণ্ডিজৰ কাৰণে কি কৰা হয় ইয়াত গাঁৱলীয়া মতে ঝাৰা জৰা কৰে অলপ প্ৰথমতে কাহ হয় আৰু ভাগৰ লাগে পুৰা আৰু কাম কৰিব নোৱাৰে ভাত খাব নোৱাৰে আৰু গোটেই গা মোৰ ফুলা আৰু পানী জ্বৰ ওলাই মাজে মাজে আৰু জ্বৰ এটা দাৱাই ঔষধ খাইছোঁ ভাল নহয় আৰু কেতিয়া মানৰ পৰা হৈছে এই বস্তুটো হৈছে এতিয়া এমাহ হৈছে আৰু আচ্ছা আপোনালোকৰ এইটো কমাৰফা গাঁৱত কিমান মানুহ এই জ্বৰত আক্ৰান্ত হৈছে গম পাই নেকি হৈছে এতিয়া বহুত মানুহৰে হৈছে আৰু মৰিছে নেকি মৰিছে এতিয়া 7জনমান হ'ব আৰু মানুহ মৰিলে বুলি কয় ইয়াত তিৱা জনগোষ্ঠীৰ বসতি অঞ্চল আজি প্ৰায় এমাহৰ ভিতৰত 7গৰাকী ব্যক্তিয়ে মৃত্যুক সাৱটি ল'ব লগা হ'ল বুলি কোৱা কথাটোৱে মই বহুত মৰ্মাহত হ'লোঁ আৰু লগে লগে ৰাতিৰ ভিতৰতে আমাৰ ব্লকৰ ইনচাৰ্জ আমাৰ ডক্টৰ ক্লিপ পাটৰ ডাঙৰীয়াক মই খবৰ ল'লোঁ যিহেতুকে আমাৰ ইয়াত ওচৰতে এনেকৈ মেডিকেল ছাব চেণ্টাৰো নাই গতিকে তেখেতক সহায় এটা বিচাৰিলোঁ তেখেতে যোৱাকালি আগবাঢ়ি আহিলে ময়ো আহিলোঁ
আমি দুয়োজনে যিসকল ব্যক্তি ঢুকালে তাৰে কেইবা ঘৰৰ মানুহৰ খবৰ ল'লোঁ। খবৰ লোৱাৰ পাছত তেখেতসকলে যিখিনি কথা ক'লে, প্ৰথমতে জ্বৰ, আৰু জ্বৰৰ পাছত হেনো বোলে আৰু পেটৰ বিষ হয়, পেট চলে, তাৰ ওপৰত মানে খুব কম সময়ৰ ভিতৰতে ঢুকাইছে। তো আৰু কিছুমান চিকিৎসা কৰাৰ পাছতো ভাল হোৱা নাই এনেকৈ বুলিও কৈছে। মই এইটোৱে ক'ম যে ইয়াত যিটো সামাজিক যিটো সচেতনতা, এই ছ'চিয়েল এৱাৰনেছ যিটো আছে, এই বস্তুটো ইয়াত প্ৰয়োজনীয়তা আছে বুলি মই ভাবিছোঁ। আৰু ইয়াত অহাৰ পিছত ময়ো কেইবাজন মানুহৰ লগত মোৰো ব্যক্তিগত মই খবৰ লৈছোঁ। এটা বস্তু দেখিছোঁ যে ইয়াৰ মানুহে মানে বিশেষকৈ মেডিচিনৰ ওপৰত প্ৰেক্টিছটো বহুত কম দেখা গৈছে। আৰু এটা আছে আপোনাৰ পানী, বহুত কেঁচা কুঁৱাৰ পানী তেখেতসকলে খাই আছে। আৰু এতিয়া নতুন এই বৰষুণ আহিছে, এতিয়া বাৰিষাৰ পৰত বহুতো পানী আহি জমা হয়। এই পানীটো যে বইল কৰি খাব লাগে বা তাক যে পইচা দি কিনিব নোৱাৰিলে, কেঁচা ফিল্টাৰ আমি ওচৰতে গাঁওবিলাকত দেখোঁ যে গাঁওসকলে নিজে বনাই পানীটো খায়। এই বস্তুটো ইয়াত দেখা নাই। তাৰমানে আমাৰ ইয়াত MSc ডাঙৰীয়াই এইখিনি চেষ্টা চলাই আছে, প্ৰত্যেকটো সমাজত বা প্ৰত্যেকটো গাঁৱত বা ঘৰত যাতে যেন মেডিচিনৰ ওপৰত যাতে যেন তেখেতসকলৰ বিশ্বাস থাকে। আমি পূজা পাতল কৰিব লাগে, আমাৰ বিশ্বাস আছে, আস্থা আছে, তাকো আমি নৈ কৰিব নোৱাৰোঁ। কিন্তু আজিৰ যুগত মানে আমি মেডিচিন ট্ৰিটমেণ্ট মানে মেডিকেল ট্ৰিটমেণ্টটো আগত লোৱাটো মই ভাল বুলি মই ছাজেষ্ট কৰোঁ। ভোটহাট লাংচৰ প্ৰজাচন ইংঘে ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলং জিলাৰ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা স্বৰ্গীয় নীলমোহন ব্ৰহ্ম আৰু বিনন্দ বসুমতাৰী সোঁৱৰণী লাংহিন ক্ৰীড়া সন্থাৰ বাৰ্ষিক ফুটবল লীগ প্ৰতিযোগিতাখনি লাংহিন গৰৈমাৰী খেলপথাৰত ইতিমধ্যে হৈছে শুভাৰম্ভণি। এই উপলক্ষে প্ৰথম দিনৰ উদ্বোধনী খেলত অৱতীৰ্ণ হয় পূৰ্বজ্যোতি ক্লাব বনাম জাৰপজৰী ক্লাবৰ মাজত। খেলৰ নিৰ্ধাৰিত সময় অনুসৰি দুয়োটা দলে ভাল প্ৰদৰ্শনেৰে খেলি উভয় দলে তিনিটাকৈ গ'ল প্ৰদান কৰাত অমীমাংসিতভাৱে সমাপ্তি হয়। খেলখনত অতিথি হিচাপে উপস্থিত থাকি খেলৰ উদ্বোধন কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য শৰৎ ব্ৰহ্মই। ইয়াৰ উপৰি জিলা প্ৰাক্তন BLT কল্যাণ সমিতিৰ সভাপতি শান্তনু বসুমতাৰী, লাংহিন ক্ৰীড়া সন্থাৰ সভাপতি অৰুণ চন্দ্ৰ বসুমতাৰী, লাংহিন নগৰ সমিতিৰ ৱাৰ্ড কমিশ্যনাৰসকল আৰু খেলখনৰ দাতাৰ পৰিয়ালৰ সদস্যসকলে মুখ্য অতিথি হিচাপে উপস্থিত থাকি খেল উপভোগ কৰে। লাংহিনৰ পৰা বীৰেন গোৱালাৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkelan, near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88 008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালৈ।
উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰ তথা নাগালেণ্ডৰ জীৱনৰেখা ৰূপে পৰিগণিত ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যৱস্থাৰ এক সৰ্বজন বিদিত বুলিবই পাৰি। ইতিমধ্যে পথটোৰ যাত্ৰা কৰা যাত্ৰী তথা চালকৰ উপৰিও সংবাদ মাধ্যমত এই পথৰ দুৰ্দশাৰ সন্দৰ্ভত ওলোৱা বাতৰি পৰিপ্ৰেক্ষিতত এই বিষয়ে নজনা কমেই আছে। যদিও এই সন্দৰ্ভত নীৰৱ ভূমিকা পালন কৰা কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি বহুবাৰ প্ৰতিবাদ কৰাৰ পিছত আজি পথটি শীঘ্ৰে মেৰামতিৰ দাবী তুলি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীলৈ বোকাজান মহকুমাধিপতিৰ জৰিয়তে প্ৰদান কৰে এক স্মাৰক পত্ৰ। যোৱা 4 জুনত কেএছএৰ সৌজন্যত ৩৬ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতৰ দাবীত তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী লোৱাৰ পিছত আজি কেএছএ বোকাজান আঞ্চলিক কমিটিয়ে বোকাজান মহকুমাধিপতিৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। কেএছএ ডিলাই মুখ্য শাখাৰ সভাপতি নবীন ৰংপি, কেএছএ বোকাজান আঞ্চলিক কমিটিৰ উপসভাপতি কাংবুৰা টিমুং আৰু প্ৰচাৰ সম্পাদক হেৰল্ড হানছেৰ নেতৃত্বত প্ৰদান কৰে স্মাৰক পত্ৰখনি। পশ্চিম কাৰ্বি আংলং জিলা আৰু নগাঁও সীমান্তৱৰ্তী অঞ্চলৰ পৈঠালাংচস্থিত বৰপথাৰ গাঁও পঞ্চায়তৰ সচিব অৰুণ ফুকনৰ ময়মতালিয়ে জ্বলা-কলা খুৱাইছে ৰাইজক। পঞ্চায়তৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকলক কোনো ধৰণৰ উন্নয়নমূলক কামৰ তথ্য নিদিয়াৰ লগতে নিজ ইচ্ছানুসাৰী কামবোৰ কৰিবলৈ লোৱাৰ অভিযোগ উঠিছে সচিবগৰাকীৰ বিপক্ষে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতেই নৱনিৰ্বাচিত শপত গ্ৰহণ কৰিছিল যদিও আজিলৈকে কোনো ধৰণৰ কামৰ তথ্য সভানেত্ৰী বা ৱাৰ্ড সদস্যসকলক জনোৱা নাই সচিব ফুকনে। তাৰোপৰি সচিব আৰু সভানেত্ৰীগৰাকীৰ নামৰ যুটীয়া একাউণ্ট আজি পৰ্যন্ত খুলি নিদিয়াৰ অভিযোগো আনিছে সভানেত্ৰীগৰাকীয়ে। পঞ্চায়তটোৰ একাউণ্টত চতুৰ্থ বিত্তীয় আয়োগৰ কিমান ধন আছে তাৰ সবিশেষ আজি পৰ্যন্ত জনোৱাৰ পৰা বিৰত থাকি সেই ধন নিকৃষ্ট বুদ্ধি প্ৰয়োগৰে সৰলুকি কৰাৰ পাং পাতিছে বুলি ব্যক্ত কৰে একাংশ পঞ্চায়তবাসী ৰাইজে। মানে বস্তুটো এনেকুৱা হৈছে, আমি যিখিনি জানো জনামতে তেওঁ যিকোনো কাম তেওঁ নিজাববীয়াকৈ কৰিবলৈ সিদ্ধান্ত লয় আৰু বিভিন্ন প্ৰকাৰে মানুহখিনিক তেওঁ দায়িত্ব দিও দায়িত্বটো সম্পূৰ্ণ তেওঁ নিজেই চলায় আৰু ইয়াৰ ক্ষেত্ৰত আমি কিছুমান অসুবিধাৰ সন্মুখীন হৈছোঁ আৰু ৰাজহুৱা কামবিলাকো সুচাৰুৰূপে পালন হোৱা নাই আজি তাৰিখলৈকে। গতিকে মই এই বিষয়ে অসম চৰকাৰক মই অৱগত কৰিব বিচাৰোঁ যে যদি জনপ্ৰতিনিধিসকলক যদি গাইডলাইন দি পেলাই প্ৰশিক্ষণটো দিছে ছেক্ৰেটেৰীবিলাককো দিব লাগে। আৰু এটা মই অনুৰোধ জনাম যে আজি তেওঁ এটা কথাই কয় যে মোৰ NRC দায়িত্বত আছে, NRC দায়িত্বত থকাৰ কাৰণে তেওঁ পঞ্চায়তলৈ নাহে আৰু পঞ্চায়তত নহাৰ কাৰণে আমাৰ বিভিন্ন পঞ্চায়তৰ কাম কাজ কৰিবলৈ অসুবিধা হৈছে। গতিকে চৰকাৰে অতি শীঘ্ৰেই ইয়াৰ এটা সুব্যৱস্থা কৰি পঞ্চায়ত প্ৰতিনিধিসকলক ৰাজহুৱা কাম কৰিবলৈ সুবিধা দিয়ক আৰু অন্যথা যদি এনেকৈ হয় তেতিয়াহ'লে পঞ্চায়তটো কেইদিনমানৰ কাৰণে বন্ধ কৰি ৰাখক। আমি কঠীয়াতলী ব্লকৰ অধীনত নৱনিৰ্বাচিত প্ৰতিনিধিসকলে 5 ফেব্ৰুৱাৰী শপত গ্ৰহণ কৰিলোঁ। শপত গ্ৰহণ কৰাৰ পিছতে মই বৰপথাৰ পঞ্চায়তৰ সভানেত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলোঁ। দায়িত্বভাৰ গ্ৰহণ কৰিলোঁ যদিও আজিলৈকে বৰপথাৰ পঞ্চায়তৰ সচিব শ্ৰী অৰুণ ফুকনে আমাক কোনো ধৰণৰ কামৰ দায়িত্ব দিয়া নাই। তেওঁ নিজ ইচ্ছামতে পঞ্চায়তৰ কাম কাজ কৰি আছে, কিন্তু আজিলৈকে লেনদেনৰ ক্ষেত্ৰত কোনো তথ্য আমাক আজিলৈকে জনোৱা হোৱা নাই। আনকি আজিলৈকে যুটীয়া একাউণ্টত কিমান ধন আছে আমাক অৱগত কৰোৱা নাই আৰু যুটীয়া একাউণ্ট খোলা সম্পূৰ্ণ হোৱা নাই। লগতে চতুৰ্দশ বিত্তীয় আয়োগত কিমান ধন আছে আজিলৈকে আমাক অৱগত কৰোৱা নাই। পঞ্চায়তৰ যিমান তথ্য পাতি আছে, কাম কাজৰ তথ্য পাতি আছে, সেইবোৰ মোক জনোৱা হোৱা নাই। ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজক বিভিন্ন ধৰণৰ কাম কাজৰ লগতে সুযোগ সুবিধা দিবৰ কাৰণে দায়বদ্ধ হৈ আছোঁ, কিন্তু একমাত্ৰ সচিব অৰুণ ফুকনৰ ময়মতালিৰ বাবে আজিলৈকে
ৰাইজক কোনো ধৰণৰ সা সুবিধা দিবলৈ পৰা বঞ্চিত হৈ আছোঁ। আমনি যি ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰত আমি প্ৰশিক্ষণ লৈ আহিছিলোঁ, তাত যি গাইডলাইন দিছিলে সেই গাইডলাইন মতেদি আমাৰ পঞ্চায়ত সচিব মহোদয়ে অনুসৰণ নকৰোঁ বুলি কৈছে। তেনে ক্ষেত্ৰত আজি তাৰিখলৈকে আমি ৰাইজৰ কোনো ধৰণৰ উন্নয়নমূলক কাম কৰিবলৈ সক্ষম হোৱা নাই। তাৰোপৰি NRCৰ নামত পঞ্চায়ত বিভিন্ন উন্নয়নমূলক কামৰ পৰা সচিব অৰুণ ফুকনে মূৰ পুলুকা মাৰি থাকে বুলি অভিযোগ উত্থাপন হৈছে। ৱৰ্ড হাটলাংছৰ পৰা জেছন ইংঘে ৰিপৰ্ট কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।